হেল্ল' বন্ধুসকল, আজি আমাৰ পঢ়া আৰম্ভ কৰি আছোঁ। চাব আপোনালোকে। আজি পঢ়ুৱাম আমি আপোনাৰ পাঠ চতুৰ্থ ভাগ জাতীয় বিদ্যালয়, অসম জাতীয় বিদ্যালয় নে। এতিয়া আমি পঢ়িম শাকিল আহমেদে পঢ়িব, আমি পঢ়ুৱাম আপন পাঠ চতুৰ্থ ভাগ চতুৰ্থ শ্ৰেণীৰ ভাবে। আমি উলিয়াই লৈ আছোঁ কবিতাটো। প্ৰথম যিটো আছে 1 নম্বৰত সূচীপত্ৰ আমাৰ গাঁও পদ্য পৰা, এইটো হয় পদ্য আমাৰ গাঁও। সেই কৰিব ক আমাৰ গাঁও শুৱনি, আমাৰ গাঁওখন অতি শুৱনি, গছেৰে ভৰা, ডাল ভৰি ভৰি ফল ফুল লাগে, ক'ত পাও তল ভৰা। তাৰপিছত হ'ল শুৱনি আমাৰ ধাননি পথাৰ, ধানেৰে উপচি পৰে, ধানেৰে উপচি পৰে, শুৱনি নদীৰ পানী ভৰা ঘাট, মুদে বেপাৰ কৰে, চালত কেমেৰা, লাও জিকা ভোল, ভৰলত জহা ধান, গোহালিত গৰু, পুখুৰীত মাছ, বাৰীত তামোল পাণ। গছৰ ডালত শুৱনি চৰায়ে শুৱলা সংগীত গায়, শাকনিত শাক, ফুলনিত ফুল, দেখিলে হিয়া জুৰায়, ঘৰে ঘৰে ৰং ধেমালিৰ হাট, ঘৰে ঘৰে হাঁহি মুখ, ঘৰে ঘৰে ভাল চেনেহা চেনেহী, চেনেহা চেনেহী, ঘৰে ঘৰে দেখো সুখ, ভাওনা হবা গীত ভাল পোৱা, মধুৰ মুৰলী টান, দহোটাৰ কাম একোজনে কৰা, চহাৰ সৰল প্ৰাণ। আৰু এবাৰ কৈ দিয়া, আৰু এবাৰ ৰিডিংটো কৈ দিয়া। শুৱনি আমাৰ গাঁওখন অতি শুৱনি, গছেৰে ভৰা, ডাল ভৰি ভৰি ফল ফুল লাগে, ক'ত পাও তল ভৰা। শুৱনি আমাৰ ধাননি পথাৰ, ধানেৰে উপচি পৰে, শুৱনি নদীৰ পানী ভৰা ঘাট, মুদে বেপাৰ কৰে, চালত কোমোৰা, লাও জিকা ভোল, ভৰলত জহা ধান, গোহালিত গৰু, পুখুৰীত মাছ, বাৰীত তামোল পাণ। আজিৰ পদ্যটো পঢ়া শেষ হ'ল। আজি এইখিনিলৈকে, বেছিকৈ লম্বা নকৰোঁ ভিডিঅ'খিনি। বেছি লম্বা হ'লে মানুহ ৰেছপন্স নিদিয়ে বেছিকৈ, সেইকাৰণে ভিডিঅ'খন অলপ সৰুকৈ বনালোঁ। কেনেকুৱা হ'ল ভিডিঅ'টো আপোনালোকে জনাব, আৰু লগতে আপোনালোকে লাইক, ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ কৰি দিব। আপোনালোকে লাইক শ্বেয়াৰ কৰিলে আমাৰ মনোবলটো বৃদ্ধি হয় ভিডিঅ' বনোৱাত, যাতে আমি পৰৱৰ্তী ভিডিঅ' ভালদৰে বনাব পাৰোঁ। আপোনালোকে কমেণ্টত জনাই দিব কেনেকুৱা হ'ল ভিডিঅ'টো। শেষত আপোনালোকলৈ শুভেচ্ছা থাকিল, আপোনালোকে আমাৰ ভিডিঅ'খন চাব যাতে। নমস্কাৰ দিয়া, হ'ব নমস্কাৰ, হ'ব দিয়া। এইখিনিতে আমাৰ ভিডিঅ'খন আমি সমাপ্ত কৰিলোঁ।